ধন্যবাদ। পুনৰ পৰা নমস্কাৰ জনাইছোঁ। এতিয়া জুবিন গাৰ্গৰ গীতৰ বিষয়ে দুআষাৰ ক'বলৈ যি কোৱা হৈছে, মই তেখেতৰ দুটা তিনিটা গীতৰ আলোক কৰি মোৰ ক'বলগীয়াখিনি কওঁ এইখিনিতে। অলপ আগতে মই যিখিনি আধুনিকৰ কথা ক'লোঁ, ন নতুন অভিব্যক্তি, তাৰে এটি উদাহৰণ হিচাপে আমি তেখেতৰ আগৰ চোৱাৰ আচলতে গীত, কিন্তু পিছলৈ তেখেতে নিজে লিখা গীততকৈ বেছি বেলেগে লিখা গীত বেছি গাইছে, আগতেও গাইছিলে। কিন্তু 1998 চনত শব্দ বুলি এটা এলবাম ৰিলিজ হৈছিলে। আমি এলবাম বুলি কওঁতে তেতিয়া কেছেট বুলি কৈছিলোঁ। সেই শব্দ গীতটো মই সঞ্চালকসকলৰ অনুমতি সাপেক্ষে মই দুষাৰমান পঢ়িব বিচাৰিছোঁ। গীতটোৰ একেবাৰে আৰম্ভণিতে নৱজাত শিশুটিৰ কান্দোন ক্ৰন্দনৰ আমি এটা শব্দ শুনো। তাৰ ঠিক পিছতে এইখিনি কথা গায়কে কয়। এইটোৱেই আৰম্ভণি, প্ৰথম আমি শিকিছিলোঁ, বুজি পাইছিলোঁ নিজৰ অস্তিত্ব। ই প্ৰথম শব্দ, কথা ক'লোঁ, শৈশৱ শিকিলোঁ, দেখিলোঁ, জানিলোঁ। আমি শব্দৰ আশ্ৰিত, শব্দৰে পৰিচালিত, শব্দকে সমাহিত। এতিয়া এই যে কথাষাৰ তেখেতে ক'লে যে আমাৰ জন্মৰ লগ্নৰে পৰা মৃত্যুলৈকে শব্দ আমাৰ সকলো সময়ৰে সংগী। আমাৰ আৰম্ভণিতে এই যে শিশুৰ ক্ৰন্দন, সেয়ে আমি প্ৰথম শব্দ, মানুহ এগৰাকীয়ে প্ৰথম সেই ক্ৰন্দনেই প্ৰথম শব্দ। আৰু তাৰপিছত জীৱন আৰু ক্ষমা কৰিব, জন্ম আৰু মৃত্যুৰ মাজৰ যি সময়, যাক আমি জীৱন বুলি কওঁ, সেই গোটেই জীৱন পৰিক্ৰমাটো কিন্তু বিভিন্ন ধৰণৰ শব্দই এগৰাকী ব্যক্তিক, এজন মানুহক সংগ দিয়ে। সেই শব্দ কেতিয়াবা কোলাহল হয়, কেতিয়াবা সেই সংগীতৰ ৰূপ হয়। কিন্তু যিয়েই নহওক লাগে, শব্দ সকলো সময়তে থাকে। আৰু এইখিনিতে আচলতে মই ভাবোঁ যে যিটো শব্দৰ ব্ৰহ্ম বুলি আমি যাক কওঁ, চাউণ্ড ইজ এবছলিউট, চাউণ্ড ইজ গড, এই ধাৰণাটো যেন কোনোবাখিনিত সোমাই আছে, মোৰ তেনে লাগে। কিন্তু একে সময়তে এই গীতটো কিন্তু এইখিনি কথাকে সীমিত নহয়। এই গীতটোত এহাতে যিদৰে শব্দৰ ব্ৰহ্মত্বৰ কথা কোৱা হৈছে, আনহাতে কিন্তু কোৱা হৈছে এগৰাকী সৃষ্টিশীল ব্যক্তিৰ সৃষ্টিশীলতাৰ যি যুঁজ, বা বহু সময়ত তেওঁ কেনেধৰণৰ অন্তৰ্গতৰ সন্মুখীন হ'বলগীয়া হয়। এইটো একমাত্ৰ গীত নহয়, আন গীততো তেখেতে এই কথা কৈছে। এতিয়া এই গীতটোতে, কিয়নো এই গীতটোত যেতিয়া গীতটো আৰম্ভ হয়, যেতিয়া গায়কে গীতটো গায়, তেতিয়া কথাখিনি হয়, শব্দ যদি প্ৰেৰণা হয়, শব্দ যদি শক্তি হয়, শব্দ আজি কিয় সংগীত। এই যে এইখিনি কিন্তু চাউণ্ডেই নহয়, ইয়াত ৱৰ্ড বুলি আমি যাক কওঁ, দুয়োটাই সংযুক্ত হৈ আছে বুলি মই ভাবোঁ। সেয়ে এতিয়া এই গীতটোৰ ক্ষেত্ৰতে আমি ক'ব পাৰোঁ যে শব্দ যদি শক্তি হয়, আমি যদি শব্দৰ পৰা শক্তি পাওঁ, তেনেহ'লে শব্দটোৱে সংগীত। এই যে শব্দৰ সংজ্ঞা হৈছে, সেয়ে হয়তো সেইগৰাকী সৃষ্টিশীল ব্যক্তিৰ মনলৈ শব্দবোৰ অহা নাই। এতিয়া এইখিনিতে শব্দ আকৌ এবাৰ কম, কেৱল চাউণ্ড যিটো আমি শুনো, সেইটোৱে নহয়, ৱৰ্ড বুলি আমি যাক কওঁ, শব্দ, সেই কথাটো সোমাই আছে। আৰু এই গীতটোত আচলতে এগৰাকী সৃষ্টিশীল ব্যক্তিৰ সৃষ্টিশীলতাৰ যি উচ্চাটতা, সেই কথাও যেন প্ৰতিফলিত হৈছে। কিয়নো ইণ্টাৰনেট মিউজিক যিটো আহে এই গীতটোত, প্ৰথম যিটো ইণ্টাৰনেট মিউজিক, তাত কিন্তু আপোনাৰ সংগীততকৈ বেছি কথা বৰ্ণনা আছে। কথাখিনি এনেকুৱা, ইউকেলিপ্টাছ মই চিৰদিন চিৰন্তন আকাশ চুব খোজো। এই ইউকেলিপ্টাছ গছজোপা যে সকলো সময়তে ওপৰতে উঠি গৈ থাকে, বাঢ়ি থাকে, আকাশবংগী হোৱাৰ যি হাবিয়াস, সেই হাবিয়াস কেৱল গছজোপাৰে নহয়, কিন্তু সেই হাবিয়াসে সৃষ্টি প্ৰতিজনৰো, যাতে তেওঁ এনে কিছুমান সৃষ্টি হয়তো আমাক দি থৈ যায়, তেওঁলোকে সৃষ্টি কৰিব পাৰে, যিয়ে হয়তো আকাশ চুব পাৰে। চ' এই গীতটোৱে এটা উদাহৰণ হিচাপে মই আগবঢ়াব বিচাৰিছিলোঁ, কিদৰে জুবিনদাকে নিজে লিখা গীতৰ মাজত এইটো এটা অন্যতম শ্ৰেষ্ঠ গীত বুলি মই কওঁ। আৰু এই গীতটোত তেখেতে এনেদৰে শব্দৰ যি শব্দৰ ব্ৰহ্মত্বৰ যি ধাৰণা, সেই কথাটো কৈছে, কিন্তু একে সময়তে এগৰাকী সৃষ্টিশীল ব্যক্তিৰ যি অন্তৰ্দ্বন্দ্ব হ'ব পাৰে, থাকিব পাৰে, সেই কথাও কিন্তু এই গীতটোত কোৱা হৈছে। ইয়াৰ পিছৰ আৰু এটা গীত, মোৰ যদি ভুল ভাবে কিন্তু একেটা এলবামৰে হয়, মন হেৰুৱা মন বিচৰা। পুনৰ
1998 চনৰে হয়। এই গীতটো কিন্তু এটা বেলেগ ধৰণৰ কথা এটা বেলেগ ধৰণৰ ধাৰণাৰ আমি উমান পাওঁ। ইংৰাজীত কোৱা হয় নিহিলিজম বা নাহিলিজম। যি সেই নাহিলিজমৰ ধাৰণা কিন্তু কি বিয়োগাত্মক ধাৰণা নহয়। নাহিলিজমে জাষ্ট এই কথাটোৱে কয় যে এই যে চব আমাৰ চাৰিওকাষে যি চলি আছে সেয়া হয়তো অৰ্থহীন, কিন্তু তাৰ মাজতে আমি অৰ্থ বিচাৰিব লাগে। এতিয়া এই গীতটো এটা আছে মন হেৰুৱা মন বিচৰা। এই গীতটোতো কিন্তু আমি ঠিক তেনেদৰে এক যেন নাহিলিজমৰ যেন এক উমান পাওঁ। আৰু মই এটাৰ কথা কিয় কৈছোঁ, মই দুষাৰে মই পঢ়ি দিব বিচাৰিছোঁ। কৰোণাৰ শেষ বিচাৰোঁতে যায় দিন প্ৰতিদিন, স্নিগ্ধ জোনাকো মোৰ এন্ধাৰত হয় আজি দিন। চ' স্নিগ্ধ জোনাকো যেন সেই ব্যক্তিগৰাকীৰ চাৰিওকাষে থকা হয়তো সৰ্বপ্ৰতি অন্ধকাৰে হয়তো ব্লেকবোৰ্ডৰ নিচিনাকে সেই স্নিগ্ধ জোনাককো যেন টানি পেলায়। আৰু সেই কথাখিনি ইয়াত কৈছে, কৰোণাৰ শেষ বিচাৰোঁতে যায় দিন প্ৰতিদিন, স্নিগ্ধ জোনাকো মোৰ এন্ধাৰত হয় আজি দিন। নিশা হৃদয়ৰ লিপ্ত অনুভৱ, শান্ত দুবৰি ধ্বংস নিৰীক্ষণ, অশ্ৰুটো ধুমুহা হাঁহিটো ধুমুহা। তো এই সৰ্বগ্ৰাসী ধুমুহাই যেন এই সত্তাটোক চানি ধৰিছে। এই গীতটো আমি শুনিলে আৰু কথাখিনি পঢ়িলে আমি এনেধৰণে আমি গীতটোৰ ইণ্টাৰপ্ৰিটেশ্যন কৰিব পাৰোঁ। আৰু অফক'ৰ্ছ ইয়াত কোনো উত্তৰ দিয়া নাই, কিন্তু শেষ হ'ব ক'ত এই যাত্ৰা। গীতটোৰ শেষত এইষাৰ কথাই কোৱা হৈছে, মন হেৰুৱা মন বিচৰা, শেষ হ'ব ক'ত এই যাত্ৰা, অশ্ৰুটো ধুমুহা হাঁহিটো ধুমুহা। অৰ্থাৎ আমাৰ সুখত দুখত আমরা যেন এক ধৰণৰ ধুমুহাই কাল ধুমুহাই যেন আমাক আগুৰি ধৰিছে, এনে কিছু কথা এই গীতটোৱে কয়। তৃতীয় গীত যিটো বিষয়ে মই ক'ব বিচাৰিছোঁ সেইটো ৰৈ ৰৈ বিনালে। এতিয়া এখন হয়তো হুঁচৰি আহি আছে এই নামৰ, কিন্তু ৰৈ ৰৈ বিনালে গীতটো 1990 দশকতে লিখা গীত। সেই গীতটোৰ কথা কিন্তু সেই গীতটো শুনিলে আৰু সেই গীতৰ কথাখিনি অকণমান আমি যদি মন কৰোঁ, WP Yeatsৰ কবিতা আছে, মই নাজানো জুবিন গাৰ্গে সেই কবিতাটো পঢ়িছিলে নাই, কিন্তু আমি অকণমান যেন ইটোৱে সিটোক মানে গেটছৰ কথা যে অনুৰণিত কৰিছে এই গীতটোত এনে লাগে। কিয়নো গীতটোৰ কথাখিনি অকণমান এনেকুৱা, ৰৈ ৰৈ বিনালে, নিশাৰে বিনালে, ৰাতি পুৱাব কেতিয়া, ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে, জেউতি লুকালে অসীমত, নভবা কথাও ভাষাটো হয় চাগে, পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে। এনেধৰণৰ কথাটো আৰু এটি গীত আছে, জগত পোহৰ কৰি আহিব ৰাৱণ, আঁতৰাব অমানিশা বধিব ৰাৱণ। এই ৰাৱণ কথাটো কিন্তু আমি ভূপেন হাজৰিকাৰ গীততো আমি পাওঁ। আৰু ইয়াতো কিন্তু আকৌ এবাৰ মই কোৱাৰ দৰে এই বিশেষকৈ জগত পোহৰ কৰি বুলি যিটো গীত, জগত পোহৰ কৰি আহিব ৰাৱণ, আঁতৰাব অমানিশা বধিব ৰাৱণ। খ্ৰীষ্ট ধৰ্মক ন'ৱাজ আৰ্ক বুলি কোৱা যায়। কোৱা হয় যে এখন বিউটিফুল এখন এনে প্ৰলয়ংকাৰী বান আহিব যি গোটেই পৃথিৱীখনক ধুমাই দিব। এইটোৱে যেনেকৈ জগত পোহৰ, আৰু সেই গোটেই পৃথিৱীখনক ধুমাই নিয়াৰ পিছত, সেই প্ৰলয়ংকাৰী বানে গোটেই পৃথিৱীখনক ধুমাই নিয়াৰ পিছত যি থাকিব সেয়াই হয়তো নতুন যুগৰ উন্মেষ ঘটাৰ সূচক। এতিয়া এই গীতটোত ইনফেক্ট এই গীতটোত বিশেষকৈ জগত পোহৰ কৰি আহিব ৰাৱণ, আঁতৰাব অমানিশা বধিব ৰাৱণ, নিকা হ'ব সমাজ, শেষ হ'ব এই পাপ। WP Yeatsৰ এটা কবিতা আছে দ্য ছেকেণ্ড কামিং, য'ত কোৱা হয় যে মানে আকৌ এবাৰ যেন খ্ৰীষ্টৰে যেন এটি অৱতাৰী পুৰুষ এগৰাকী যেন আহিব আৰু গোটেই পৃথিৱীখনৰ যি পাপ, গোটেই পৃথিৱীখনক চানি ধৰা যি পাপ, সেই পাপ যেন ধ্বংস কৰি নতুন যুগৰ সূচনা কৰিব। সেই গীতটো শুনিলেও আমি WP Yeatsৰ এই কবিতাটো যেন অনুৰণিত হৈছে এনে লাগে। মই তিনিটা বুলি কওঁতে চাৰিটা গীতৰ কথা ক'লোঁ, এটা গীতৰ কথা মই আৰু কম মোৰ সময় শেষ হোৱাৰ আগতে। সেইটো হৈছে এই অসমক ভাল পোৱাৰ কথাটো যে আমি ক'লোঁ, অসম অজিত বৰুৱাই কৈছিল মই অসমক ভাল পাওঁ, ভূপেন হাজৰিকাৰ গীতত আমি দেখা পাওঁ অসমখনক দুৰ্বাৰ ভাল পোৱাৰ কথা। ঠিক সেইদৰে কিন্তু আমি জুবিন গাৰ্গৰ গীততো তেনেধৰণৰ এক দুৰ্বাৰ ভাল পোৱাৰ আমি উমান পাওঁ। সোণেৰে সজোৱা বজাৰ যিটো কথা, বা আমাক আৰু এটি গীত আছে শিশুৰ এলবাম পোৱাৰ যিটো এটি গীত আছে,
যি গীতটো মৃত্যু লৈ যে গীত আছে তাৰপিছত আৰু ইনফেক্ট শিশু এলবামটোৰ ভালেকেইটা গীত শুনিলে আমি উপলব্ধি কৰোঁ যে গীতিকাৰে আচলতে সেই সময়ত যি শিক্ষা চৰ্চাৰ পৰিৱেশ আছে তাৰ বিৰুদ্ধে কিন্তু মাত মাতিছে কিয়নো এই ধেমাজিত যিটো দুখজনক যি ঘটনা ঘটিছিল ধেমাজি বম ব্লাষ্ট তাৰ কাৰণে বহুত শিশু মৃত্যু হৈছিল এটা সংগঠনৰ দ্বাৰা যি বোমা বিস্ফোৰণ ঘটোৱা হৈছিল এই এলবামটো বিশেষকৈ শিশুৰ যিটো টাইটেল ট্ৰেক সেই গীতটো শুনিলে আচলতে কিয়নো তাৰো চাউণ্ড যেতিয়া গীতটো বাজিব আপোনালোকে সৰু সৰু শিশুৰ যেন মাত আমি বেকগ্ৰাউণ্ডত শুনা পাওঁ তেনেকুৱা কিছুমান মিউজিক এৰেঞ্জ সংগীত ব্যৱস্থাপনাৰ দ্বাৰা তেখেতে এনেকুৱা কিছুমান বাৰ্তা আগবঢ়াইছে আমালৈ চ' শব্দই হওক শিশুৱে হওক অন্য তেখেতৰ যিবোৰ তেখেতে নিজে লিখা গীত এই গোটেইবোৰত কিন্তু আমি আকৌ এবাৰ আধুনিকভাৱে প্ৰমাণ পাওঁ বিশেষকৈ সংগীত ব্যৱস্থাপনা শব্দৰ প্ৰয়োগ আৰু মোৰ ইমানখিনি ক'বলগীয়া 10 মিনিট হৈছে কিন্তু এটা কথা মই লাষ্ট ক'ব বিচাৰোঁ ভূপেন হাজৰিকাৰ মহাবাহু ব্ৰহ্মপুত্ৰ যিটো কথা কোৱা হয় যে মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ শতযুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ সি অসমখনকে বুজাইছে কেৱল দুই ব্ৰহ্মপুত্ৰ দুইখনৰ কথা কোৱা নাই ৰূপকাৰ্থত সি অসমখনে আৰু যোৱা কিছুদিন ধৰি জুবিন গাৰ্গৰ প্ৰয়াণৰ পিছত যেনেধৰণে অসমখনে এক ইউনিটি এক ঐক্যৰ যি বাৰ্তা গোটেই পৃথিৱীখনক দেখুৱাইছে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে মানুহখিনি আগবাঢ়ি আহিছে আচলতে একধৰণে পুনৰবাৰ যেন অসমখন যে মহামিলনৰ তীৰ্থ সেই কথাটো প্ৰতিপাদন হৈছে ধন্যবাদ